নমস্কাৰ স্বাগতম জনাইছো মই মোৰ আন এটা ব্লগলৈ আৰু আজি ব্লগটো বহুত স্পেশাল এটো কাৰণে আজি আমাৰ ইন্ডিয়াৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কুৱেটত আহিছে আৰু মই বহুত স্পেশাল মানে মই বিশেষকৈ বেছি প্ৰাউড ফিল কৰিছো এটো কাৰণে অসমৰ প্ৰথমজন ইউটিউবাৰ যিজনে কুৱেটত জব কৰিব আহি অসমীয়া ভাষাত ভিডিঅ' বনাই আছে মই প্ৰথমজন অসমীয়া ইউটিউবাৰ যিজনে কুৱেটত জব কৰিব আহি পেলাই মই অসমীয়া ভাষাত ব্লগ বনাই আছো বা ভিডিঅ' বনাই আছো অসমৰ পৰা খুব কমে আহে ইয়াত বিশেষকৈ মুম্বাই হায়দৰাবাদ তেলেংগানা আপোনাৰ অন্ধ্ৰ প্ৰদেশ সেইফালৰ পৰা আহে মানুহবিলাক আহে আৰু তেওঁলোকে হিন্দীত ভিডিঅ' বনায় আৰু মই অসমীয়াত বনাই আছো সো মই আশা কৰোঁ আপোনালোক সকলোৱে মোৰ আকোৱালি ল'ব অলপ মোক ছাপোৰ্ট কৰিব অসমৰ পৰা আহি ইয়াত জব কৰাৰ সত্ত্বেও মই আপোনালোকক বহুত কিছু ধৰণৰ বহুত বস্তু দেখাই আছো ইয়াৰ কালচাৰ কেনেকুৱা ইয়াত কি খায় কি নাখায় গোটেইবোৰ মই দেখাই আছো আৰু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে ইয়াত দুদিনৰ কাৰণে আহিছে বাকী আপোনালোক মোৰ এই ব্লগটোত চাওক আজিৰ এই ভিডিঅ'টো আপোনালোকক মই মোৰ এইটো ইউটিউব চেনেলৰ জৰিয়তে আজি জনাব পাই বহুত সুখী হৈছো যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি কুৱেট আহিছে দুদিনৰ কাৰণে আহিছে 21 আৰু 22 তাৰিখ আজি হৈছে 21 আৰু 22 তাৰিখ তেখেতে দুদিন ভিজিট কৰিবৰ কাৰণে আহিছে কুৱেট আৰু কুৱেট অহাৰ মূল কাৰণ হৈছে বেপাৰৰ কাৰণে বেপাৰ বাণিজ্যিক সম্পৰ্কটো কুৱেটৰ লগত অলপ আগবঢ়াবৰ কাৰণে আহিছে মই যিমানখিনি গম পাইছো আৰু কিছুমান ভিতৰুৱা আৰু ধৰণৰ আছে এইবোৰ যেহেতু আমি গম নাপাম কাৰণ এইবোৰ সিক্ৰেট থাকে আৰু সো মই আপোনালোকক জনাব পাই বহুত সুখী হৈছো আৰু আমি ইন্টাৰনেশ্যনেল আছো কুৱেটত আমি ইণ্ডিয়াত থাকিলে ধৰক অসমৰ পৰা যদি আহি মই মুম্বাই কুৱেটত থাকো মুম্বাইত থাকো বা হায়দৰাবাদত থাকো ইমান চিন্তা নাথাকে কিন্তু আমি ইণ্ডিয়াৰ পৰা আহি অসমৰ পৰা আহি ইণ্ডিয়াতো নাই আমি ইন্টাৰনেশ্যনেল বাহিৰত আছো গাল্ফ কাণ্ট্ৰিত সো আমাৰ পিএম যেতিয়া আজি আহিছে বহুত মানে মনত বহুত ভাল লাগিছে আৰু তেখেত কুৱেট আহি পোৱাৰ পিছত তেখেতক কেনেধৰণে স্বাগত কৰা হৈছে চাওক আপোনালোকে অসমৰ পৰা আদি কৰি আমাৰ অসমৰ নৃত্য দেখিবলৈ পাব আপোনালোকে ইয়াত সো ভিডিঅ'টো মই আপোনালোকক আগবঢ়াইছো চাওক